হে গাইজ নমস্কাৰ জিচু ব্লগছৰ আন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো চাওক মোৰ পিছফালে আমাৰ ধুনীয়া শুৱনি পথাৰখনি, তো পথাৰখন দেখাই আছোঁ এবাৰ ভালকৈ। এইখনে আমাৰ শুৱনি পথাৰ, চাওক না কি ধুনীয়া পৰিৱেশ, সুন্দৰ সেউজীয়া সেউজীয়া আৰু সোণগুটিবোৰ লাহে লাহে ওলাই আছে। আৰু তাত আমাৰ খেতি আছে। আৰু মানে ৰাতিপুৱা উঠিয়ে বাটত ওলাই আহি যেতিয়া পথাৰখন দেখা পাওঁ, সেই অনুভৱটো সুকীয়া, মানে বহুত ভাল লাগে। তো গাইজ আজি ৰাতিপুৱা পূৰা গা পা ৰেডি, কাৰণ আপোনালোক যে কৈছিলোঁ পূজা পূজা পূজা, তো আজিৰ পৰাই জগতী পূজা আৰম্ভ হ'ল গাইজ ফাইনেলি। আজি 30 অক্টোবৰ ৰবিবাৰ, তো আজি জগতী পূজাৰ মহাষষ্ঠী পূজা, আজি প্ৰতিমা স্থাপন কৰা হ'ব। তো আমি এতিয়া বঢ়িয়াকৈ সকলোৱে মিলি জুলি প্ৰতিমা আনিব যাম। প্ৰতিমা মানে মুক্তপুৰত দিয়া হৈছে, তো মুক্তপুৰত ধুনীয়াকৈ প্ৰতিমা আনিব যাম। তো আপোনালোকে যাব লাগিব গাইজ। তো তাৰ আগতে গাইজ পেটটো পূজা কৰি লওঁ। ৰাতিপুৱা উঠিয়ে গাটো ধুয়ে ব্লগটো আৰম্ভ কৰি দিছোঁ, একো খোৱা নাই, অলপ ভোক লাগি আছে। তো ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। তাত খাই ল'লোঁ এতিয়া বঢ়িয়াকৈ। তো পুৰাতে পূজা ফিল্ডত লগ পাই আছোঁ বলক। তো অলপ গাঁওখন দেখাই দিওঁ আপোনালোকক অলপ। এফালে মানুহৰ ঘৰবিলাক আৰু এফালে পথাৰখনি। আৰু ৰাস্তাটো আগতে অলপ বেয়া আছিলে, কিন্তু এতিয়া ৰাস্তাও বঢ়িয়া ফিনফিনীয়া ভাল হৈছে। আৰু আমাৰ নগলা আগৰ পথাৰৰ খেতি এইবাৰ বেয়া হোৱা নাই, ভালে হৈছে। মানে আমাৰ এই পথাৰখন পটককৈ বানপানী ঢুকি নাপায়, আৰু এইবাৰতো বিভিন্ন জেগাত বানপানীয়ে খেতিবোৰ নষ্ট কৰিছে। তো জনাবচোন আপোনালোকৰ ফালে পথাৰৰ খেতি কেনেকুৱা হৈছে। এইটো আমাৰ ৰাজহুৱা গোপাল মন্দিৰ। মন্দিৰটো নিৰ্মাণ কাৰ্য চলি আছে, কিন্তু সম্পূৰ্ণ হৈ উঠা নাই। উঠিলে বহুত ভাল লগা হ'ব। তো আহি চক পালোঁ, মানুহ গাড়ী চাড়ী পূৰা ৰেডি একদম। তো বলক আমাৰ লগত একেলগে মা জগদ্ধাত্ৰীক আনিব যাওঁ। তো বলক যাই থাকোঁ একেলগে, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু আহি ফাইনেলি গেছ প্ৰতিমা য'ত বনাব দিছিলোঁ সেই খনিকৰজনৰ ঘৰ পালোহি। আৰু এতিয়া ধুনীয়াকৈ প্ৰতিমা গাড়ীত উঠাম আৰু বঢ়িয়াকৈ মা জগদ্ধাত্ৰীক পূজা মণ্ডপলৈ লৈ যাম। আৰু সেই মহান শিল্পীজনকো ধন্যবাদ দিছোঁ, যিয়ে মাটিৰে মূৰ্তি সজাই ভগৱানৰ ৰূপ দিছে, যি দেখিলেই মনত ভক্তিভাৱ জাগ্ৰত হয়। তো ভাবকচোন এবাৰ হাতৰ শৈলী কেনেকুৱা হ'ব পাৰে। তো তেওঁক বহুত ধন্যবাদ দিছোঁ। এইবাৰ আমি লগৰ 7টাই মিলি প্ৰতিমা দান দিছোঁ। তো বঢ়িয়াকৈ পইচা উঠাই আছোঁ ৰ'বক, পইচাটো দিব লাগিব এতিয়া। আৰু এনেকৈয়ে মা জগদ্ধাত্ৰী মাক গাড়ীত উঠাই আছে। আৰু ইয়াৰ পৰা এই মুক্তপুৰৰ পৰা আমাৰ ৰঙিয়া কানি গৈছিলোঁ মা জগদ্ধাত্ৰী মাক লাহে লাহে লৈ যাম। আৰু এনেকৈ গাড়ীত নিয়াটো বহুত ৰিস্ক, বহুত চাই চিতি উঠাব লগা হয়। তো বলক গাইছ এতিয়া লাহে লাহে ঘৰত যাই থাকোঁ।
আৰু এনেকৈয়ে আহি আহি গাঁও পালোহি আৰু মাক আদৰিবলৈ পূৰা গোটেই মানুহবোৰ ওলাই আহিছে। তো এয়াই হৈছে আমাৰ ভক্তি, আমাৰ সংস্কৃতি, আমাৰ উৎসৱ, যাক আমি জীয়াই ৰাখিব লাগিব। এটা কথা ক'ব লাগিব, গাঁৱৰ পূজাত মানে প্ৰতিমা অনাৰ পৰা প্ৰতিমা বিদায় দিয়ালৈকে যিটো এটা ফূৰ্তি, যিটো ভক্তি, সেইটো কিন্তু গাঁৱতহে পোৱা যায়। আৰু এনেকৈ আহি আহি আমি পূজাৰ ফিল্ড পালোঁ আৰু এতিয়া প্ৰতিমা স্থাপন কৰা হ'ব। আৰু সৰুটো হৈছে আমাৰ পূজা মণ্ডপ আৰু তাতে প্ৰতিমা স্থাপন কৰা হ'ব। আৰু এনেকৈ গাড়ীৰ পৰা নমাই মাক পূজা মণ্ডপত ৰখা হ'ল। আৰু কিবা কিবি নিয়ম আছে, সেইবিলাক পুৰোহিতে কৰি থাকিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টোত যদি ক'ৰবাত কিবা ভুল হৈছে আপোনালোকক ক্ষমা কৰি দিব। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু সেই ঘণ্টা বটনটো আৰু সেইটো টিপি দিব।